নমস্কাৰ মোৰ ইউটিউব চেনেল ই-লাৰ্ণিং উইথ আকিবলৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল ছবি বা ফটোৰ প্ৰতি আমাৰ অতীজৰে পৰা আছে এক বুজাব নোৱাৰা আকৰ্ষণ আমি আটাই ফটো উঠি ভাল পাওঁ এখন সেউজীয়া পাহাৰ এডৰা হালধীয়া সৰিয়হ এখন সেউজীয়া শস্য পথাৰ আৰু পথাৰৰ মাজৰ অকলশৰীয়া ছটিয়ন জোপা দেখিলেই আমাৰ ছবি উঠাৰ হাবিয়াস এটা জাগি উঠে কিয়নো আমি আমাৰ ভাল লগা মুহূৰ্তবোৰ ভৱিষ্যতলৈ মধুৰ স্মৃতি হিচাপে সাঁচি থব বিচাৰোঁ বন্ধুসকল ছবি বা ফটো উঠিবলৈ আপোনাক বহুত ভাল অথবা উন্নতমানৰ DSLR কেমেৰাৰ প্ৰয়োজন নাই আপোনাৰ হাতত থকা এণ্ড্ৰইড ফোনটোৰে আপুনি ভাল ফটো তুলিব পাৰিব তাৰ বাবে আমাক কেইপদমান আহিলাৰ প্ৰয়োজন আৰু তাৰে ভিতৰত আটাইতকৈ প্ৰয়োজনীয় আহিলাবিধ হ'ল মোবাইল ট্ৰাইপড আপোনালোক সকলোৱে জানেই মোবাইল ট্ৰাইপড কি মোবাইল ট্ৰাইপড হ'ল তিনিটা খুঁটি থকা ফটো বা ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ ব্যৱহাৰ কৰা মোবাইলৰ এপদ আহিলা ট্ৰাইপড শব্দটো গ্ৰীক শব্দ ট্ৰাইপডজৰ পৰা আহিছে ইয়াৰে ট্ৰাই মানে হ'ল তিনি আৰু পডজ মানে ভৰি অৰ্থাৎ তিনিটা ভৰি বা খুঁটি থকা মোবাইলৰ ফটো উঠোৱা আৰু ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ ব্যৱহাৰ কৰা এবিধ আহিলা বন্ধুসকল এই ভিডিঅ'টোত মই এটা মোবাইল ট্ৰাইপড প্ৰস্তুত কৰি দেখুৱাম আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই মোবাইল ট্ৰাইপডৰে কেনেকৈ আপোনালোকৰ প্ৰফেশ্যনেল ফটো তুলিব পাৰে তুলি দেখুৱাম বন্ধুসকল যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পায় আৰু মোক পিছৰ ভিডিঅ'টো বনাবলৈ মটিভেট কৰিব বিচাৰে যিটো ভিডিঅ'ত মই ট্ৰাইপডৰ সহায়েৰে কেনেকৈ আমি প্ৰফেশ্যনেল ফটো তুলিব পাৰোঁ তুলি দেখুৱাম তেনেহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক তেনেহ'লে আহকচোন আমি ট্ৰাইপডটো প্ৰস্তুত কৰোঁ ট্ৰাইপড প্ৰস্তুত কৰিবলৈ আমাক প্ৰথমতে প্ৰয়োজন হ'ব ক্ৰমে 60 চেণ্টিমিটাৰ আৰু 50 চেণ্টিমিটাৰ জোখৰ দুডাল পাইপ দুডাল লওঁতে আমি চাব লাগে যাতে সৰু পাইপডাল আমি ডাঙৰ পাইপৰ ভিতৰত সোমাব পাৰোঁ তাৰপিছত তিনিটা এনেধৰণৰ স্কেল আকৃতিৰ পাতি ডাঙৰ পাইপডাল কাটি উলিয়াই ল'ম 15 চেণ্টিমিটাৰ জোখৰ আমি আন এডাল পাইপ এনেকৈ কাটি ল'ম ডাঙৰ পাইপটুকুৰত আমি এনেধৰণে তিনিটা ঘাট কাটি ল'ম আৰু এই ঘাটবোৰত আমি প্লাষ্টিকৰ পাইপৰ পৰা কাটি ওলোৱা টুকুৰাবোৰ আঠাৰ সহায়ত লগাই দিম বজাৰত ট্ৰাইপড এটাৰ দাম 800ৰ পৰা 1000ৰ ভিতৰত পোৱা যায় যদিহে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে সময় থকা বুলি ভাবে তেনেহ'লে অৱহেলা নকৰি আপুনি নিজেও এটা ট্ৰাইপড প্ৰস্তুত কৰি ল'ব পাৰে এনেধৰণৰ কাৰ্যকলাপে আপোনাৰ ভিতৰৰ সৃজনশীলতা বৃদ্ধি কৰিব মই এই ট্ৰাইপডটো প্ৰস্তুত কৰা কাম COVID-19ৰ বাবে হোৱা লকডাউনৰ আৰম্ভণিতেই আৰম্ভ কৰিছিলোঁ আৰু মাজে সময়ে যেতিয়া মন যায় যেতিয়া অকণমান সময় পাওঁ তেতিয়াই অকণমান সময় দি এই কামটো সম্পূৰ্ণ কৰিলোঁ এতিয়া আমি 5 চেণ্টিমিটাৰ জোখৰ তিনিটা পাইপৰ টুকুৰা কাটি ল'ম আৰু টুকুৰাসমূহ মাজেৰে ফালি এনেধৰণে তলফালে লগাই দিম এনেকৈ তিনিওটা টুকুৰা আমি তলফালে লগাই দিম এইটোৱে ট্ৰাইপডটো সহজে থিয় হৈ থকাত সহায় কৰিব
15 সেণ্টিমিটাৰ চুটি পাইপডালত আমি মোবাইলটো সোমাব পৰাকৈ এটা ঘাট কাটি ল'ম আৰু ঘাট কাটি পাইপডালৰ এটা মূৰে এটা বিন্ধা কৰিম। বিন্ধা কৰিবলৈ স্ক্ৰুটো জুইত গৰম কৰি এনেধৰণে ঘূৰাই দিব। আকৌ 50 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাইপডালতো একেধৰণে বিন্ধা কৰিম। এনেকৈ স্ক্ৰুটো গৰম কৰি ঘূৰাই ঘূৰাই বিন্ধা কৰাৰ ফলত স্ক্ৰুৰ ঘাটবোৰ পাইপডালত সৃষ্টি হ'ব, যাৰ ফলত পাইপডালত সৃষ্টি হোৱা বিন্ধাটোত আমি স্ক্ৰুটো ঘূৰাই ঘূৰাই ফিটিং কৰিব পাৰিম। এতিয়া আমি দুয়োডাল পাইপ লগাই স্ক্ৰুটো ঘূৰাই ঘূৰাই ফিটিং কৰিম। আৰু পাইপডালত গজালৰ সহায়ত এনেধৰণে 3টা বিন্ধা কৰি ল'ম। আৰু মোবাইলৰ ঘাট যিফালে কাটিম ঠিক তাত এটা স্ক্ৰু আকৃতিৰ গজাল বিন্ধা কৰি সোমাই ল'ম আৰু এডাল ৰাবাৰ বেণ্ড মোবাইলটো বান্ধাৰ বাবে সোমাই ল'ম। এনেধৰণে মোবাইলটো ঘাটত বহাই দি ৰাবাৰ বেণ্ডডাল ঘূৰাই লৈ পিছফালৰ স্ক্ৰুটোত লগাই দিম, যাৰ ফলত ফটো উঠাওঁতে বা ভিডিঅ' ৰেকৰ্ডিং কৰাওঁতে মোবাইলটো লৰচৰ নহ'ব। এতিয়া যদি আমি সৰু পাইপডাল ডাঙৰ পাইপত লগাই দিওঁ তেতিয়াহ'লে দেখা পাম যে ট্ৰাইপডটো লৰচৰ হৈ থাকিব। ট্ৰাইপডটো লৰচৰ নহ'বলৈ তলফালে আৰু 3টা পাতি আমি আঠাৰ সহায়ত লগাই দিম, যাৰ ফলত তলফালটো দেখিবলৈ আগতকৈ ধুনীয়া হ'ব। এতিয়া সৰু পাইপডাল ডাঙৰ পাইপৰ ওপৰত যাতে ফিটিং হয় তাৰ বাবে আমি সৰু পাইপডালত এটা টেপ লগাই ল'ম। এতিয়া সৰু পাইপডাল ডাঙৰ পাইপত ভৰাই দিম। সৰু পাইপডালত আমি 3টা বিন্ধা কৰি থৈছোঁ, যাতে বিন্ধাবোৰত স্ক্ৰু লগাই আমি ট্ৰাইপডটো চুটি দীঘল কৰিব পাৰোঁ। ইয়াত আমি স্ক্ৰুটো দ্বিতীয় বিন্ধাটোত লগাই থৈছোঁ। এতিয়া আমাৰ ট্ৰাইপডৰ কাম হ'ল। এতিয়া আমি এই ট্ৰাইপডটোৰে ফটো উঠোৱা আৰু ভিডিঅ' ৰেকৰ্ডিং কৰা কাম কৰিব পাৰোঁ। আমি এই ট্ৰাইপডটো ইচ্ছামতে 360 ডিগ্ৰীত ঘূৰাব পাৰোঁ। এতিয়া আমি ট্ৰাইপডটো চুটি দীঘল কৰিব পাৰোঁ। ট্ৰাইপডটো চুটি কৰাৰ বাবে আমি স্ক্ৰুটো দ্বিতীয় বিন্ধাটোৰ পৰা উলিয়াই প্ৰথম বিন্ধাটোত লগাই দিম। এনেকৈ প্ৰয়োজন সাপেক্ষে আমি ট্ৰাইপডটো চুটি দীঘল কৰিব পাৰোঁ। এতিয়া মই ট্ৰাইপডটোৰ সহায়ত ভিডিঅ' ৰেকৰ্ডিং কৰি দেখুৱাম। এই ৰেকৰ্ডিং হৈ আছে। এনেকৈ আমি ৰেকৰ্ডিং কৰিব পাৰিম। বন্ধুসকল, ইয়াৰ পিছৰ ভিডিঅ'টোত মই ট্ৰাইপডৰ সহায়ত কেনেকৈ প্ৰফেশ্যনেল ফটো তুলিব পাৰি তুলি দেখুৱাম। আপোনালোকে যদি এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি মোক পিছৰ ভিডিঅ'টো বনাবলৈ মটিভেট কৰিব বিচাৰিছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।